সময় আমাৰ শিক্ষক, সময় ৰৈ নাথাকে, সময় গতিশীল, সময় চকুৰে দেখা নাযায়, সময় আমাৰ মাজে সময়ে প্ৰেক্টিকেল আৰু থিয়ৰীৰ পৰীক্ষা লয়। আমাৰ জীৱনৰ হিচাপ নিকাচৰ পৰীক্ষা কৰে সময়ে। আমি গমেই নাপাওঁ কেনেকৈ যে সময়বোৰ পাৰ হৈ গ'ল। জীৱনৰ মাজৰ সময়ছোৱাত আমি নিজৰ ষ্টেটাছ আৰু পজিশ্যন লৈ ব্যস্ত হৈ থাকিলোঁ। লাহে লাহে দেখিলোঁ যে আমি বহি থকা চকীখনৰ খুৰাবিলাক লৰিবলৈ ধৰিছে। এতিয়া সময় হ'ল। সময় থাকোঁতে আমি নিজক নিজে শিক্ষা দিব লাগিব, কাৰণ এয়াই জীৱন, সময়ৰ ভৰসা নাই। কিজানি এয়াই আমাৰ অন্তিম চাহ। সৰ্বশাস্ত্ৰ শিৰোপতি শ্ৰীমদ্ভাগৱত গীতা গ্ৰন্থৰ ৯ম অধ্যায়ত গীতাৰ ভগৱানে অৰ্জুনক কৈছে, অৰ্জুন, তুমি নিজক যেনেদৰে ভাবিছা আচলতে তুমি তেনে নহয়, তুমি ইয়াৰ সম্পূৰ্ণ বিপৰীত। আমাৰ এতিয়া আত্মোপলব্ধিৰ সময়। গীতা গ্ৰন্থৰ আত্মিক জ্ঞানৰ শিক্ষালৈ আমি নিজকে উপলব্ধি কৰিব